নমস্কাৰ বন্ধু-বান্ধৱীসকল, শংকৰদেৱ সংঘৰ যে অধিৱেশন হৈছিল ৰঙিয়াত, তাতে আমি যাব ওলাইছিলোঁ। মানে বহুত দিন পুৰণি ভিডিঅ' এইটো, 1 বছৰৰো বেছি হৈ গৈছে, মই দিয়াই নাছিলোঁ। আজি তাকে ভিডিঅ'বোৰ চাই থাকোঁতে দেখি ভাবিলোঁ দি দিওঁ। কেনেকুৱা অনুভৱ? অনুভৱ কেনেকুৱা? ভালে, কিন্তু জামত হালত খাৰাপ। হালত খারাপ। অধিৱেশনত বহুত মানুহ হৈছিলে, দেখিতো গম পাইছে। মোৰ কেমেৰাত ইমান ভালদৰে ধৰিব পৰা নাই, কিন্তু বহুত বেছি মানুহ হৈছিলে। এৰিয়াটোও বহুত ডাঙৰ আছিলে, আৰু এয়া আমি জামত ফচি আহি পালোঁ ইয়ালৈ। ৰঙিয়াত অধিৱেশন হওঁতে কোনে কোনে আহিছিল জনাবচোন। আৰু এইপিনে ইয়াত দাদা বৌহঁতে চাহ খাব ধৰিছে, মই খোৱা নাই। আৰু ইয়ালৈ আহি মনটো বহুত বেছি ভাল লাগি গৈছিলে। ৰবা খাদ্যৰ লাইট অহা নাই মোৰ বহুত দীঘলীয়া লাইন পাতি এয়া অৱশেষত আমি খোৱা ঠাইত আহি পালোঁ। ইয়াৰ খোৱাখিনি খাই বহুত মনটো ভাল লাগিছিলে, কাৰণ ইমান মানুহৰ মাজত একেলগে বহি খোৱাটো এটা ভাগ্যৰ কথা। আমি খোৱাৰ টাইমত দাদা হেৰাই গৈছিলে, কাৰণ আমি মহিলাৰ লাইনত থিয় হৈছিলোঁ, দাদা পুৰুষৰ লাইনত। ওলোমোলো লাগি দাদা হেৰাই গ'ল। মই সেয়ে কৈছিলোঁ। দাদাই আমাক বিচাৰি পাওঁতে আৰু আমি দাদাক বিচাৰি পাওঁতে বহুত সময় এনেকৈয়ে গুচি গ'ল। তাৰপিছত বিচাৰি পোৱাৰ পিছত আমি এয়া ঘৰলৈ যাবলৈ ওলালোঁ। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চাই কেনেকুৱা পাইছে নিশ্চয় জনাব, আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।